বোধহয় মিছে গেল আজি আর নহল আজি নাযাও আর কি করতে হব আর কিমান লিখিম আর পরীক্ষাত এইখিনিয়ে হব আর লিখিম এইখিনি ঘৰৰ কথা মনত পৰি আছে কি কৰোঁ ঘৰত মোবাইলো নাই কাকাই বা কি কৰি আছে মাৰ কথাও মনত আছে চিঠি এখনে লিখোঁ দে লিখাম কিমান লিখিম আৰু এইখিনিয়ে লিখিলে যথেষ্ট এইখিনিয়ে ৰিপ্লাই দিয়কচোন আগে খবৰ চবৰ সুধি লওঁ আগে চিঠিখনে দি আহোঁ আগে Jadi টোপনিৰ পৰা উঠাই নাই ভাত বনাবা গধূলল পেটৰ ভোক ভোকতে মোৰ দুখ ল'বৰ জেগা নাই তিৰিও মাৰা গেল মোৰ কি কবি ভাই এটা হোষ্টেলত পঢ়বা দিছোঁ তাকো বা কি ঘেণ্টা কৰছি ঘৰত থকাটো হাজিৰা চাজিৰা কৰি খুৱাওঁ তাকো নাযায় কাম কৰবা ভাই মোৰ দুখ ও খুড়া কি কও ও বাপা কি ঐ চিঠি এখন আহিছে আপোনাৰ কাৰণে খুড়া কি ও বাপা এই পোষ্ট অফিচত চিঠি এখন আহিছিলে তাকে মই দিব আহিলোঁ মোৰ সৰু ল'ৰাটোৰ চিঠি চুনাই বাপা হয় হয় দি পঠালে তাৰমানে ও ছোৱালী না আপি ভাল পায় নেকি বাপা মই নাজানো সিমান এটা মোৰো কাম আছে মই এতিয়া যাওঁ দে যা যা ঠিক আছে ও সৰু বাপা সৰু বাপা ও সৰু বাপা এতিয়াও বিচনাত শুয়ে আছা এই বয়সত তোৰ কি চিঠি আহিল কষ্ট অফিচৰ পৰা পিয়নে দি গেল ছোৱালীয়ে ভাল পাইছে না আপুনিয়ে ভাল পাইছে ঐ বাপা ভাত বনাব হৈছে 1টা বাজি গ'ল বাপা ও বাপা উঠাছো উঠাই কি চিঠি দিছি মইতো পঢ়বা নাজানো বাপা চাচো পোষ্ট অফিচৰ পৰা আহিছি বাপা এই বয়সত তোৰ 11 বছৰ বয়সত চিঠি আহিছি তই আৰু কেনে হৈ ঐ বাপা কোৰ আপি ভাল পা চাওচোন ঐ বাপা
বাবা দাদাৰ চিঠিছো ন কিবা লেখছি বুজিও নাপাওঁ যে বাপা মই পঢ়ি শুনিছো এবাৰ দাদাই ওই কি বোলে পরীক্ষা বলে রেজাল্ট ভালো হয়েছে বলে পাস করছি বলে তার কারণে চিঠি এখন পঠিয়ে দিছি এখন কি করা যায় ভালে হল দে পৰীক্ষাত ভাল কৰিছি বাপা ভালে হল তাকেইতো এতিয়া দাদাকো ফোন মারব লাগছিল এটা এতিয়াতো মোবাইলও নাই আমি ও বাবা তার লগত তোর কি ছোৱালীও বলে এটা পড়ে লগেছি হা পরীক্ষাও ভালো হয়েছে ছোৱালীও বলে লগেছি পৰীক্ষাও ভাল হৈছে ছোৱালীও পঢ়ি দিছি বাপা বাপা তই হয় নকৰবি বাপা মো পাতিম বুলি ভাবি ও এমান দিনে পঢ়ে এডালহে কৰলা মই অটো হাজিৰা কৰি মানুহৰ লগত কাম কৰি খোৱালো পঢ়ালো ডাঙৰ মানুহ হ'ব বুলি ও এইটোহে ডাঙৰ মানুহ ক'লে ডাঙৰ চাকৰি ল'লা বাপা ও সৰু বাপা ও যি হৈছে যে গুৱাহাটী ডাঙৰ বাপাৰ এই আমি ভাত খাওঁ ভাতে বনাই দিওঁ বাবা কি হব এই গরমতো মই টেকানা চলতে মই বয়সত ভাত বনাব লাগাত এতিয়া দাদাও বিয়া কৰালা কি হব সৰু থাকোঁতে মায়েও মাৰাই গেল ইথান মই বাবাক আজি ক'বাই লাগিব মই বিয়া কৰা কথা নহ'লে এনেকৈ মই থাকিব নোৱাৰো সদায় মই ইথানে যাই পেলাই কম গেলো বাবাক বাপা ওই এটা কথা সুধবা লাগছিল আমাৰ কো বাপা কো ভাল কথা তাৰ মানে কথা এটা হ'ল এতিয়া দাদাও বিয়া কৰালা এতিয়া বেয়া নাপায় এতিয়া এটা কথাই সুধো ভাল কথাই সুধো মই সুধ বাপা সুধ এই ইমান গৰমত ভাত ৰান্ধি থাকো সদায় মই ৰান্ধব লাগিব দে কি কৰিবি মিয়াৰে সৰুতে মৰি গেল সেইকাৰণে মই এটা কথা ভাবছো কি বাপা কথা মানে মই বিয়া কৰাৰে মাথা মাৰি আছো বিয়া কৰাবি তই তাকেইতো তহঁত সৰু থাকোঁতে মিয়াৰে মৰি গেল মই বিয়া নকৰালো তহঁতক চাই তহঁতে আজি বিয়া কৰে মোক ঘৰৰ পৰা দাউৰে দিবি তাৰ মানে মই বিয়া কৰিব নালাগে এই 9 বছৰত তই বিয়া কৰাবৰ হৈছি বয়া যি হ'ল এতিয়া মোক বিয়াখন কৰি দি কি কবা মই বিয়া কৰি দিবা তহঁতে য'ত পাৰা বাপা এই কাইকেলে যেনেকৈ বিয়া কৰাইছি তই সেনেকৈ বিয়া কৰাবি যা পিছত মই আপি ক'ত পাওঁ এনেকে যেনেকৈ চা সেনেকৈ কাইকেলে যেনেকৈ পাইছি তই সেনেকৈ কৰাবি যা বাবা তয়ে চাই দিব লাগিব মই চাই দিব নোৱাৰো মই ইমান দিনে তহঁতক চাই বিয়া নকৰালো সৰুতে ঢুকালা মিয়াৰে মই তহঁতক চায়ে ডাঙৰ দীঘল কৰিলো হাজিৰা কৰি তত হাজিৰা কৰি খোৱালো আজি ডাঙৰ হোৱাই বিয়া কৰি তিৰিচনীলৈ গুচি যায় মোক এতে খবৰটো নলা মোক আগদিন কিয় নলম বাবা মই খবৰ নলা তই যেন বিয়া পাতি নেতা মই ক'লে হ'লেও লৈ আনিম নহ'লে মই গুৱাহাটীত গুচি যাওঁ আজি ও বাপা তো কোক যাবি হর বাপা মই নাকছো আৰু এতিয়া মই যাম বাপা কোক যাবি বাপা মই গুৱাহাটীত যাম বাপা নালকে যাবা মোক বাপা নালাগে আৰু বহুত উঠি মোক বহুত টাইম লাগিছিল মই যাওঁ করলু ও হাজিরা করি তো হাজিরা করি আজি মোক চলি গেটাও মুখত মুটি দি গুচি গেল কি করবি ভাই গরিমা মোর আর দুনিয়া থাকার চাই না থাই ভাল মই মরাই ভাল